নমস্কাৰ এভৰিৱান আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মই মৃদুস্মিতা আপোনালোকক আনিতে নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলত আজি এটা নতুন ভিডিঅ' দিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আমি কেইদিনমান আগতে সোণাপুৰলৈ গৈছিলোঁ আসলতে স্কুল বন্ধ আছিল আৰু সেইবাবেহে আমি সোণাপুৰলৈ যোৱাৰ প্লেন কৰিছিলোঁ আৰু তাত আমি ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট নামৰ ৰিজৰ্টখনলৈ গ'লোঁ আৰু তাত আমি কি দেখিবলৈ পালোঁ আৰু ৰিজৰ্টখনত কি আছে কেতিয়াবা আপোনালোকে বিচাৰিলে তাত যাব পাৰে যদি বন্ধৰ সময়খিনি ভালদৰে কটাব বিচাৰে তেতিয়াহ'লে তাত যাব পাৰে গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব